পানী দিলি যে চি চি আমাৰ লেতেৰা লাতে পাতিছে। হেল্ল' গুড মৰ্ণিং গাইজ, কি খবৰ? আপোনালোকৰ ভালনে? মোৰ খুবেই ভাল। তো ভগৱানৰ আশীৰ্বাদত আপোনালোকেও ভালে থাকক। বহাগ বিহু আহি আছে, গছৰ ডালত কুলিও বিনাই আছে, বিহু লাগি আছে গাত। তো আপোনালোকৰ বিহু লাগিছেনে? মোৰতো পূৰা বিহু লাগি আছে আৰু। তো মই এতিয়া আহি আছোঁ বাৰীলৈ, এই বাৰীফালে আহি আছোঁ বাৰীখন চাওঁ বুলি। তাৰপৰা এইকেইদিন মানে মই খুবেই কামত ব্যস্ত আছিলোঁ, মানে 17-18 দিনমান হ'ল ভিডিঅ' দিব পৰাই নাই। তো আজি ভাবিলোঁ যে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিওঁ বুলি। তো আৰু এই ভিডিঅ'টোত আপোনালোকে মৰম আৰু চেনেহ দিব বুলি আশা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু মৰম দিব। তো আজি মই আপোনালোকক বহুত কথা ক'বলৈ আছে ক'ম। তো চাওক, প্ৰথমে আপোনালোকক মোৰ প্ৰথম মানে বাৰীখন দেখাই দিছোঁ। এয়া বাৰীত একো নাই এতিয়া, মানে চব শেষ হৈ গ'ল, বৰষুণ দিছেতো শেষ হৈ গ'ল। এইফালে বেঙেনা আছে আৰু আমাৰ বেটা আহি আছে। এয়া এইবিলাক মূলা বুঢ়া হৈ ফুলি গ'ল। তো কি ক'ম আৰু, ভিডিঅ' চিডিঅ' দিব পৰা নাই আৰু খুবেই বেয়া লাগিছে মোক, মানে বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই। তো মোৰ ছাবস্ক্ৰাইবাৰহঁতক মই মানে ক'ব বিচাৰোঁ যে আপোনালোকে মোৰ ভিডিঅ'টো মানে শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব বুলি মানে আশা কৰিলোঁ আৰু দেই। তো উপায় নাই, কি কৰিম আৰু, ব্যস্ত মানে পূৰা ব্যস্তৰ মাজতে আছোঁ আৰু এয়া। তো আপোনালোকে কি কামত ব্যস্ত আছিলে জনাব। তো মই মানে ব্যস্ত, মোৰ ঘৰৰ কাষতে থকা মাটিডোখৰত মানে চাহপুলি লগাই আছিলোঁ। তো চাহপুলি লগাই যোৱাকালি শেষ কৰিলোঁ। আপোনালোকক দেখামগৈ মই চাহপুলি কিমান লগাইছোঁ, কেনেকৈ লগাইছোঁ দেখামগৈ। তো আপোনালোকে চাব আৰু। তো এয়া চাওক, আমাৰ জলকীয়া লাগি আছে, এইফালে জিকা ফুলি আছে। এতিয়া মই আহি পাই গ'লোঁ নদীৰ কাষত। এয়া চাওক, আমাৰ নদীখন অলপ পানী বাঢ়িছে, পানী একদম ঘোলা। তো এতিয়া আৰু গৈ আছোঁ ঘৰলৈ, আপোনালোকক দেখাই আছোঁ মই কি কৰি আছিলোঁ ঘৰত। ঘৰৰ মানুহে মানে বাগান লগাইছোঁ বুলি কৈছে যে, সেই বাগানখন দেখামগৈ আপোনালোকক বলক। এয়া চাওক, আমাৰ বেটাই কি কৰি আছা? জলকীয়া ছিঙিছিলা নে কি ছিঙিছিলা? কি পালা এইটো? বিলাহী, ইমান সৰু সৰু বিলাহী নিছিঙে নহয়। জোক উঠিবা, ঘৰলৈ যাওঁ জোক লাগিবা। তো আমাৰ বেটাই মানে বিলাহী চিলাহী ছিঙি লৈছে আৰু এইফালে চব জলকীয়া বাৰীত সোমাই আছে। ঘৰত যাওঁ আমি ঘৰত বাগানডোখৰ দেখাব লাগিব নহয়। যাওঁ এইফালে চক, ইমান চাপৰতে জিকা লাগিছে। আৰু ৰাতিপুৱাই চক, বেলিটো মাহ যোৱাই নাই, তাৰমানে ৰাতিপুৱাই অলপ মাহ গৈছেহে, তাৰমানে মানে কি কয়, বেলিটো মানে ৰাতিপুৱা উদয় হৈছেহে অলপকৈ চক। মানে এইকেইদিন ডাৱৰীয়া একদম ডাৱৰ, বৰষুণ, খুবেই বৰষুণ, আমনি লাগি গ'ল বৰষুণ মানে বৰষুণৰ মাজতে মই চক এয়া চাহপুলি লগাই ল'লোঁ। তো এইকেইদিন মই মানে ইয়াতে ব্যস্ত আছিলোঁ। তো ইয়াতে মই মানে চাহপুলি লগাই আছিলোঁ, তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। তো আপোনালোকে দেখিলে মই কি কাৰণে ব্যস্ত আছিলোঁ, কি কামত ব্যস্ত আছিলোঁ। তো এইখিনিতে কথা এটা ক'ব বিচাৰোঁ আপোনালোকক যে আপোনালোকে যদিহে মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে, মানে আপোনালোকে যদিহে মোৰ চেনেলটো নতুন, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায়। তো আশা কৰিলোঁ ছাবস্ক্ৰাইব কৰিব বুলি। ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইব কৰিহে যাব। আপোনালোকৰ মৰম আৰু চেনেহ আৰু ছাপোৰ্ট লাগে আৰু লাগে আৰু কিবা কিবি। তো মই বাহিৰৰ পৰা ইনকাম কৰি অনা পইচাবিলাক মানে এইবিলাকতে শেষ কৰি দিলোঁ, চাহপুলি লগাই খাই বৈ। তো এতিয়া মোৰ চলিবলৈ পইচা লাগে। তো সেইকাৰণে মানে মোৰ চেনেলটো মনিটাইজেশ্যন হ'ব লাগিব। মইতো ইউটিউবত ভিডিঅ' এনেই বনাই থাকিলে নহ'ব, কিবা এটা ইনকাম হ'ব লাগিবতো। চবেই ইনকাম হ'বলৈ কৰে না। তো আপোনালোকে ছাপোৰ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো অন কৰি দিব, আৰু তেতিয়াহে মোৰ চেনেলটো কিবা এটা হ'ব। আৰু চেনেলটো যদি কিবা এটা হয়, তেতিয়াহ'লে মোৰ কিবা এটা হ'ব আৰু মানে আৰু কনজুচ নকৰিব, কনজুচ নকৰাকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰিব বুলি মই আশা কৰিছোঁ আৰু দেই। নেপাহৰিব দেই, মনত ৰাখিব। তো এই চাওক, আমাৰ বেটা সেই ইয়াতে ৰখি ল'লে। কি হৈছে চা বেটা, সেইটো বাঘ আহিছে, পলা জলদি বাঘ খাইছে। চাহপুলি চাই পাছফালে কিবা এটা হ'লে মানে পাছলৈ ঘূৰি নাচায়। জলদি দৌৰ মাৰ, পলা মই পলালোঁ। যা জলদি দৌৰ মাৰ। আহিলে বৈ
পলা 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 জলদি জলদি ই গাধাটো দৌৰ মাৰিবগৈ নোৱাৰে বৈ পান্দিলি যে চি বৈ 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 চি 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 আমাৰ লেতেৰা ল'ৰাটো পান্দিছে তো আমাৰ বেটাৰ মানে ভালকৈ মাত ফুটা নাইতো সেইকাৰণে মানে অ' বেটা হেল্ল' কৈ দিয়াচোন হেল্ল' কৈ দিয়াচোন জোৰকৈ কৰা হেল্ল' হেল্ল' গাইজ আই লাভ ইউ অঁ এই আছক আমাৰ বেটা মানে ভালকৈ মাতটো ফুটা নাই ভালকৈ মাতটো ফুটা নাইতো তো মই ভাবি আছোঁ মানে মেডিকেল নিম বুলি তো মেডিকেল নিব পৰা নাই এইকেইদিনতে সময় পালে মেডিকেল লৈ যাম আৰু মেডিকেল নি মেলি দেখাব লাগিব কি প্ৰব্লেম হৈছে তো আমাৰ বেটাৰ বয়স 3.5 বছৰ মানে 3 বছৰ 7 মাহ মানে হ'ল তো আজিলৈকে ভালকৈ মাতটো ফুটা নাই তো সেইকাৰণে শিকোৱা বুজাত মানে অলপমান কষ্ট হৈছে আৰু আমাৰ মানে যিকোনো পঢ়াবলৈ বা শিকাবলৈ অলপমান কষ্ট হয় তো ভাবিছোঁ ভালকৈ মেডিকেলত দেখাবগৈ লাগিব বুলি তো আপোনালোকে যদি জানে ভাল ডক্টৰ মইতো ডক্টৰ তেনেকৈ চিনি নাপাওঁ আপোনালোকে যদি ভাল ডক্টৰ জানে এনেকুৱা তো কমেণ্ট কৰি জনাবচোন তো মানে স্পীচ দিলে হৈছে তাৰমানে কথাটো অলপমান ডিলে হৈছে তো সেইকাৰণে মানে মই কথাটো পাতিব পৰা নাই চাগে তো আপোনালোকে যদি ডক্টৰ চিনি পায় কমেণ্ট কৰি জনাব আৰু এইকেইদিনতে মই নিজে হ'লেও যামেই তাৰমানে নিজে গৈ হ'লেও মেডিকেলত দেখাব লাগিব তো বয়সটো বেছি হৈ গ'লে বেয়া হ'বতো কাম বনকেইটা কৰি শেষ কৰি ল'লোঁ প্ৰথমে বাহিৰৰ পৰা আহি পিনে এইবিলাক পুলি চুলি লগাই শেষ কৰি ল'লোঁ এতিয়া যাব পাৰিম আৰু এতিয়া গৈ মেলি মেডিকেলত দেখাই ল'ম আৰু কি হৈছে প্ৰব্লেমটো তো এতিয়া দেখাই আছোঁ আপোনালোকক মানে ঘৰত মাইনুৱে কি কৰি আছে আৰু ৰাতিপুৱা মই চাহ তাহ খোৱাই নাই এতিয়া চাম এতিয়া গৈ মেলি চাহ তাহ খাম তো এতিয়া মাইনুৱে কিবা ধুই আছে চানা ধুই আছে চাগে এইটো চাওক আমাৰ মানে ঘৰৰ পৰা বাৰীলৈ অহা দলংখন এখনে তো এইখন দলঙেদি আমি পাৰ হৈ পিনে এই বাৰীৰ ফালে যাব লাগে আৰু এয়া চাওক আমাৰ বেটা এতিয়া দলংখন পাৰ হৈ আছে কেনেকৈ পাৰ হৈছে চাওক ভালকৈ পাৰ পৰিবি ধম হবি এই খালত পৰিবি এফালে চাওক টকু কাইট আছে সেইটা লৈ ল বৈ বৈ ভালকৈ পাৰ এয়া চাওক মানে আমাৰ বেটাৰ মানে দিমাগটো বহুত আছে কিন্তু ভালকৈ মাতটোহে ফুটা নাই বাকী কাম বন মানে চব জানে মানে যিকোনো মানে সেইখিনি বৰ ধুনীয়াকৈ কৰে এয়া চাওক কি ষ্টাইলত পাৰ হৈ গৈছে বেয়া লাগে নিজৰ সন্তানটো যদি মানে সন্তানটোৰ মুখৰ পৰা যদি মা দেখা নাপাওঁ পাপা মা বুলি তো আজিলৈকে ভালকৈ আমাক পাপা মা বুলি কোৱা নাই তো নক'লেও কি ক'ম আৰু যদি মতা হালজন মানে কথা পতা হ'লে যেন গোটেই লাগে আৰু মানে মোৰো মাত নুফুটেতো কি ক'ম আৰু একেটাই দুখ দাই নধৰিব আৰু দেই দুখ দাই নধৰিব আৰু দেই ন বেটা দুখ দাই নধৰিব আৰু দেই কৈ দিয়া দুখ দাই নধৰিব আৰু দেই তো বাকীখিনি দেখাই আছোঁ আমাৰ মাইনুৱে ঘৰত মানে ভিতৰত গান বজাই আছে তো কপিৰাইট লাগি যাব তো ভিডিঅ'টো ইয়াতে অলপমান স্কিপ কৰি দিওঁ আৰু এইফালে মাইনুৱে ভাত বনাবলৈ চাউল ধুই আছে আৰু এইফালে আমাৰ বেটাৰীয়ে জুই কাষতে খেলি আছে আৰু এইফালে চাহ খাবলৈ কাঁচা চানা ফ্ৰাই কৰি থৈছে তো এই চাহ খাই খাই আপোনালোকক এটা বস্তু দেখাই আছোঁ আপোনালোকে চাব ন বেটা আপোনালোকে চাব কৈ দে নকয় ঠিক আছে দেখাই আছোঁ আপোনালোকক চাওক স্ক্ৰীন ৰেকৰ্ডটো অন কৰিলোঁ আৰু এতিয়া দেখাই আছোঁ আপোনালোকক মই ৱাইটি ষ্টুডিঅ'টো তো এয়া চাওক মোক 837টা ছাবস্ক্ৰাইবাৰ হৈ গ'ল আৰু ভিডিঅ' এটা ভাইৰেল গৈছে দেখাই আছোঁ 1500K গৈছে এটা ভিডিঅ' ভিউজ তো আৰু এটা গৈছে 1100K ভিউজ আৰু এটা 19,000K মানে 19K ভিউজ গৈ আছে এইফালে 1.6K ভিউজ গৈ আছে তো কিছুমান ভিডিঅ' ভাইৰেল গৈছে আৰু আপোনালোকক দেখাইছোঁ মোৰ চেনেলটো ৱাচ টাইমটো কিমান হৈছে আৰু এয়া মোৰ 837 ছাবস্ক্ৰাইবাৰ আৰু এইফালে 1786 ৱাচ টাইম হৈ আছে তো মোৰ চেনেলটো মনিটাইজেশ্যন হ'বলৈ আৰু বেছি নালাগে তো আপোনালোকে ছাপোৰ্ট কৰক মৰম দিয়ক আৰু মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে যদি চায় আপোনালোকে তেন্তে মোৰ চেনেলটো মনিটাইজেশ্যন হ'ব আৰু মনিটাইজেশ্যন হ'লে মানে কিবা এটা ইনকাম হয় আৰু এতিয়াতো বহিৰাজ্যৰ পৰা আহি দিলোঁ ঘৰতে আহি এইবিলাক ভিডিঅ' চিডিঅ' বনাই আছোঁ তো আৰু মই বাহিৰলৈ যাম বুলি ভবা নাই আৰু এতিয়া লাল চাহৰ জুতি লৈ আছোঁ ইয়াচক লাল চাহৰ জুতি লৈ আছোঁ আৰু মানে আমাৰ গাঁৱতে এখন চুমনি আছে চুমনিখন দেখাম তাত মানে মুগা পুহি আছে তো আপোনালোকক দেখামগৈ আপোনালোকে চাব ভিডিঅ'টো শেষলৈকে তো এয়া চাওক লাল চাহ আৰু চানাৰ জুতি লৈ আছোঁ
তো গৈ আছোঁ আপোনালোকক চুমনিখন দেখাবলৈ। চাহ তাহ খাই আজৰি হৈ আহি পাই গ'লেহি মুগা চুমনি। এয়া চাওক আমাৰ ঘৰৰ কাষতে লাগি থকা চুমনিখন। এয়া 1969 চনত স্থাপিত কৰিছিলে। তো আজি লগভগ 50 বছৰ হৈ গ'ল আৰু এখন চুমনি। এতিয়া মই ফাৰ্মৰ ভিতৰত আহি পালোহি। এয়া চাওক মুগাই পাত খাই আছে আৰু এইজন দাদাই ইয়াত চাই আছে, মুগা ৰখীয়া দি আছে, মানে চৰাইবিলাকে খাই যে। তো বহাগ বিহু আহি আছে, মুগা মেখেলা পিন্ধিব লাগিব। তো এইফালে চাওক মুগা হৈ আছে। তো এয়াই হ'ল আমাৰ ঘৰৰ ওচৰতে লাগি থকা চুমনিখন। তো খুব সুন্দৰ, এইবিলাক চাওক ধুনীয়াকৈ মুগাই পাত খাই আছে। দাদা কেতিয়া পকিব ন মুগা? অঁ অঁ কিবা হৈছে নি মুগাখিনি তোমাৰ? অঁ ইয়াত পানী টেংকি আছে, ইয়াৰ ওপৰতে আপোনালোকক দেখাইছোঁ অলপ চুমনিখন। তো আপোনালোকে চাব দেই। অঁ এতিয়া মই পাই গ'লো সেই টেংকিৰ ওপৰত। তো ইয়াত চাওক তলৰ দৃশ্য। আমাৰ এই চুমনিখন মানে এছিয়া মহাদেশৰ ভিতৰত 2 নম্বৰত আছিলে। এতিয়া চাওক গছ গছনি নাইকিয়া হৈ গ'ল, একেবাৰে খালী খালী, এফালে ক'তোৱে নাই। সিপাৰেও আছিলে চুমনি গছ, হেপাৰো নাই। এই ইয়াতে আছে অলপমান, আৰু এই কাষতে সৰু সৰু পুলি আছে। এইডোখৰতে মানে মুগা লগাই থকা হৈছে। তো আজিকালি মানে আমাৰ ইয়াত মুগাবিলাক মানে খুব ভাল নহয়। চাৰিওফালে মানে বাগান হ'লতো, বাগানৰ গেছৰ পৰা মানে মুগাবিলাক খুব মৰে। তো এনেকুৱা লাগিছে যে মানে এটা সময়ত চাগে আমাৰ যিটো মুগা মেখেলা আছে, যিটো নেকি মানে অৰিজিনেল, যিটো মুগাৰ পৰা হয়, চুমনিত পোহে যিটো মুগাৰ পৰা, সেই মানে অৰিজিনেল মুগা মেখেলাবোৰ নাইকিয়া হৈ যাব নিচিনা লাগিছে। তো এইফালে চাওক এয়া অলপমান এনেকৈ আছে আৰু প্ৰকৃতি হেৰি কি কৰিব, উপায় নাই। আজিকালি যিকোনো বস্তু নোহোৱা হৈ গৈছে। তো এটা সময়তো চাগে কিজানি আমাৰ মুগা মেখেলাও নোহোৱা হৈ যাব। তো বহিৰাজ্যৰ পৰাই কিনি মেলি চলিব লাগিব চাগে। তো ইমানেই আজি দেখাবলগীয়া ভিডিঅ'ত আপোনালোকক দেখাম কৈছিলোঁ, তো সেইটো দেখাই দিলোঁ আৰু। তো এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম আৰু।